আফটাৰনুন ফ্ৰেণ্ডছ, আপোনালোকে দুপৰীয়া ভাতৰ কাৰণে যোগাৰ কৰিলে। ময়ো ইয়াত যোগাৰ কৰি আছোঁ। আজি ভাবিছোঁ কল পচলা বনাম। গৰমো বহুত পৰিছে, তাকে ঘৰৰ পৰা লৈ আহিছিলোঁ পচলাখিনি। তাকে ইয়াত কলা পৰি গ'লে দুদিন থৈ দিওঁতে তাকে ভাবিছোঁ আজি বনাওঁ। পচলা কাটোতে যিহেতু বহুত সময় লাগে, মিহি মিহিকৈ কাটিব লাগিব, সেইকাৰণে একদম বহি চহি লৈছোঁ আৰু একদম কাটিম আৰু এতিয়া। এইফালে এয়া মোৰ পচলা কাটি হৈ গ'ল ৰেডি। এতিয়া বনোৱা কথা, এইখিনি আকৌ দালিত দিবৰ কাৰণে এনেকৈ কাটি থৈছোঁ। এয়া কাটোতে বহুত সময় গ'ল। পচলা কেৰাহীখন পাতিলোঁ, তেল দিলোঁ, পাঁচফোৰণ দুটামান দিলোঁ, এয়া পিঁয়াজ দি দিলোঁ, শুকান জলকীয়া নিদিওঁ বাৰু, কেঁচা জলকীয়া এটা বটি দিছোঁ। এয়া নহৰু, আদা আৰু অকণমান বগা সৰিয়হ দিছোঁ কমকৈ, গৰম কাৰণে। এইখিনি এতিয়া লৰাই বাকী পচলাখিনি দি দিম, নিমখ হালধি দিম। নহৰু আদাৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'লোঁ। ইয়াতে এতিয়া মই পচলাখিনি দি দিম, ইয়াত মতে নিমখ হালধি দি দিম। সেইটো সময় এইখিনি সিজালৈ ভাজি থাকিম। এয়া মোৰ কল পচলা ৰেডি। ধুনীয়া হৈছে দেখিছেনে? দেখিবৰ কাৰণে